নমস্কাৰ, মই হিৰণ্য কুমাৰ নাথ চিপাঝাৰৰ ফ্লৰিকা নাৰ্চাৰীৰ পৰা আপোনালোকক পাণ খেতিৰ বিষয়ে অকণমান তথ্য আগবঢ়াবলৈ লৈছোঁ। পাণ খেতিৰ কৰাৰ আগতে আমাক এটা পুলিৰ প্ৰয়োজন হয়। এই পুলিটো তৈয়াৰ কৰিব আমি ঘৰতে তৈয়াৰ কৰিব পাৰোঁ আৰু কাটিঙৰ জৰিয়তে এইটো তৈয়াৰ কৰিব পাৰি। মই এতিয়া দেখুৱাবলৈ লৈছোঁ আপোনালোকক কেনেকৈ পাণৰ কাটিং তৈয়াৰ কৰিব পাৰি। এতিয়া এইটো কৰ ষ্টিকত আমাৰ যিটো পদ্ধতি পাণ খেতিৰ চিপাঝাৰৰ ফ্লৰিকা নাৰ্চাৰীৰ যিটো পদ্ধতি সেইটো পদ্ধতি অনুসৰি এইটো PVC পাইপত কৰ ষ্টিক বনাই দিয়া হৈছে, তাত পাণ উঠি গৈছে। সাধাৰণতে মে' মাহৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত কাটিং কৰিলে সুফল পোৱা যায়। এতিয়া এইডাল আগুৱাই গৈছে, এই পাণডাল ইয়াক আমি এইখিনিতে কাটিব লাগিব। এইটো চাওক, এইটো গাঁঠিত কাটিলে এইটো এটা কাটিং হ'ব, এইটো এটা সুকীয়াকৈ কাটিং হৈ গ'ল। এতিয়া আমি ৰুট হৰম'ন পাউডাৰ তাৰ দ্ৰৱণত ৰুট হৰম'ন পাউডাৰ ইয়াতে দিয়া হৈছে। মোটামুটিভাৱে 1 চামুচ দিব, 5 গ্ৰামত 200 ml পানী দিলে হৈ যাব। ইয়াক কিছু সময় তিয়াই থ'ব লাগিব, ইয়াতে 5-10 মিনিট সময় তিয়াই ৰাখিব। এইটো এটা হ'ব, আকৌ এইটো এটা হ'ব। এনেকুৱা অন্ততঃ 1, 2, 3 তিনিটামান গাঁঠি থাকিলে ভাল হয়। আৰু এটা দেখুৱাই দিছোঁ, এইটো যিটো আগুৱাই গৈছে ওপৰলৈ, ইয়াক আমি ইয়াতে কাটিলোঁ। আকৌ দেখুৱাইছোঁ যে এই পাত পাণ কাটি পেলাই দিব, তলৰ পাণ আৰু ইয়াতে 1, 2 গাঁঠি 3টা গাঁঠি ৰাখি দিলোঁ। এইটো এটা কাটিং হৈ গ'ল। এইবিলাক নিশ্চিতভাৱে হ'ব, কেৱল আমি 20 দিন সময় অপেক্ষা কৰিব লাগিব। তিয়াই থ'লোঁ। আকৌ এইখিনিত নহয়, এইখিনি পেলাব লাগিব, এইখিনি কাটি দিব। এটা হৈ গ'ল। এইখিনি আমি এতিয়া কাটিং বেডলৈ লৈ যাম, বলক তাতে দেখুৱাম। এইটো বালিৰ বেড, এইটো বালি আছে 3 ইঞ্চি মান ডাঠকৈ। আমি এতিয়া ইয়াতে এই পেনটোৰে ফুটা কৰিম বা বাঁহৰ মাৰি এডাল সাজি ল'লে হ'ব, জোং এটা এনেকৈ কৰি ল'ব। পোনে পোনে দিলে ছাল যাব, যেনে এনেকৈ দিছোঁ। এতিয়া এইটো ইয়াতে দি দিব। এনেকৈ আমি দি দিলোঁ। এইটো হৈ গ'ল। ইয়াক আমি অনবৰত জীপাল কৰি ৰাখিব লাগিব, পানী দি পেলাই। আৰু এইটো ছাঁ ঘৰৰ ভিতৰত, মানে গ্ৰীণ হাউচ বা ছেডনেট হাউচৰ ভিতৰত কৰিব লাগিব, কাৰণ ইয়াৰ তীব্ৰ ৰ'দ পৰিলে নষ্ট হৈ যাব, পুৰি যাব পাণটো। আৰু এতিয়া পানী ছটিয়াই থাকিব লাগিব। পানী দি দিছোঁ বাৰু। আমি পানী প্ৰয়োগ কৰিলে এনেকৈ দিনটোত 2-3বাৰ হয়তো পানী দিয়াৰ প্ৰয়োজন হ'ব। আৰু মন ৰাখিব যে এইটো ছাঁতহে হ'ব, ৰ'দত নহ'ব। এইটো পানী দিয়া হ'ল। ইয়াৰ পিছত আমি ইতিমধ্যে আগতে কৰি থৈ দিয়া কাটিং যিবিলাক আছে, সেইবিলাক উঠাই পেলাই আপোনালোকক দেখুৱাম যে তাত শিপা কিমান আহিছে। আৰু শিপা আহোঁতে সাধাৰণতে যদি আমি এইটো বৰ্ষা ঋতুত কৰোঁ, বৰ্ষা ঋতুত বুলি কওঁতে মে' মাহৰ পৰা মে', জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ মানলৈকে হৈ যায়। সেইখিনি সময়ৰ ভিতৰত কৰিলে 15 দিন 20 দিনত শিপা ভালদৰে আহে। মই অলপ পিছতে আপোনালোকক দেখুৱাই দিম। তাৰপিছত কেনেকৈ সেইটো পলিথিন বেগত দিয়ে সেইটো দেখুৱাই দিম। আজি কিছুদিন আগতে আমি কাটিং বেডত দিয়া পাণৰ পুলি এটা আমি উঠাই চাইছোঁ, কাটিং এটা, যে সেইটোত শিপা আহিছেনে নাই। আৰু সুন্দৰ শিপা আহিছে। এইটো ইতিমধ্যে 20 দিন পাৰ হৈ গৈছে, শিপা ধুনীয়া শিপা আহিছে। আৰু এটা চাইছোঁ, এইটো আহিছে। আৰু এটা চাইছোঁ, এইটো আহিছে। এইটোত অলপ কম আহিছে, তথাপি হ'ব। এতিয়া এইখিনি শিপা অহা গোটেইখিনি পাণ, ইয়াক আমি পলিথিন বেগত দিব লাগিব। এটা পট মিক্সাৰ বনাই ল'ব লাগিব। প্ৰথমতে কোকোপিট, কেঁচুসাৰ
আৰু টপ সইল এই তিনিটা মিহলাই সমান পৰিমাণত মিহলাই কৰি ল'ম। যদি কেঁচুসাৰ নাথাকে তেতিয়াহ'লে গোবৰ দিলেও হ'ব, পুৰণি গোবৰ যিটো মৰা গোবৰ সেইটো দিলেও হ'ব। কেঁচুসাৰ দিলে বেছি ভাল, কিয়নো গোবৰত অলপ ভেঁকুৰজনিত ৰোগৰ সম্ভাৱনা বেছি থাকে, কিন্তু চলিব, অলপ পুৰণি গোবৰ হ'লে চলি যাব। এতিয়া এই কাটিংখিনি যিখিনি উঠালো বেডৰ পৰা, শিপা আহিছে, ইয়াৰ বালিটো গুচাবৰ কাৰণে ধুব লাগিব। আমি ড্ৰামত এনেকৈ ধুই দিয়াৰ লগে লগে পৰিষ্কাৰ হৈ গ'ল। বালিখিনি থাকিলে কাটি দিলেহেঁতেন, সেইকাৰণে আমি এই বালিটো গুচাই ল'লো। এতিয়া আমি ইয়াক আকৌ পলিথিন বেগত ৰুব লাগিব। পোনে পোনে মানে এইটো মেইন ফিল্ডত ৰুব নোৱাৰে, কাৰণ ইয়াক অলপ হাৰ্ডেনিং কৰিব লাগিব। ইয়াৰ যিবিলাক শিপা আছে এইবিলাক শিপাই ইমান বহুত বেছি কষ্ট সহ্য কৰিব পৰা শিপা নহয়, ইয়াক অলপমান হাৰ্ডেনিং কৰাৰ সেইকাৰণে প্ৰয়োজন। ললো, এয়া পলিথিন বেগ লৈছো, এনেকুৱা 6-7 চাইজৰ পলিথিন বেগ বা 5-4টো সৰু হ'ব, 6-7 হ'লে ভাল হ'ব। ইয়াতে আমি এই মিশ্ৰণটো বনাই থৈছো ইতিমধ্যে, যে কোকোপিট, যদি কোকোপিট নাথাকে গছৰ পাত গুৰি কৰি দিলে হ'ব, তুহ দিলে হ'ব, মাটিটো যাতে কিছু মিহি হয়। কোকোপিট, গোবৰ দিব, নহ'লে কেঁচুসাৰ দিলে ভাল, আৰু মাটি সাধাৰণতে পথাৰৰ যিটো উপৰুৱা মাটি টপ সইল বুলি কওঁ আমি, সেইটো দিলো। এইটো ৰেডি হৈ গ'ল। এইটো আমি এনেকে ছাঁতে কিছুদিন ৰাখিব লাগিব, কমচে কম 10-12 দিন সময় ছাঁত ৰাখিব লাগিব। আৰু ছাঁত ৰখাৰ পিছতহে আমি মেইন ফিল্ডত নিব পৰা হ'বগৈ। আৰু এটা ৰুই দেখুৱাই দিছো বাৰু। এই মিশ্ৰণটো কিন্তু খুব ভালকে বনাব। এই মিশ্ৰণটোৰ ওপৰতে গছটোৰ বাঢ়ন, তাৰপিছত জীয়াই থকা এই আটাইখিনি কথা নিৰ্ভৰ কৰিব। এইটো আকৌ দেখুৱাইছো। কোকোপিট দিলে মাটিটো মাজত গেপিংটো ধুনীয়া হয়, বতাহ চলাচল হ'ব, মাটিটো ঢিলা হৈ থাকিব। কোকোপিটৰ সলনি শুকান গছৰ পাত, পচা পাত দিলেও হ'ব, তুহ দিলেও হ'ব, কেৱল আমাৰ গেপিংটো কৰিব লাগে। তাৰপিছত ইয়াতে এনেকৈ থৈ পানী দিব ডেইলি অকণমান, বা এদিন এৰি এদিন দিলেও হ'ব। তাৰপিছত যেতিয়া সম্পূৰ্ণকৈ ই সজীৱ হৈ উঠিব, শিপা মাটিখিনিত খামুচি ধৰিব, তেতিয়া কমচে কম 10-12 দিন লাগিব। তাৰপিছত আপুনি মেইন ফিল্ডলৈ নিব পাৰিব, তাতে ৰুব পাৰিব, নাইবা বিক্ৰী কৰিব পাৰিব। এইবিলাক পাণ কাটিঙৰ বেডৰ পৰা উঠাই আমি পেকেটত ইতিমধ্যে ৰাখিছো। ইতিমধ্যে এইবিলাকৰ সময়সীমা পাৰ হৈ গৈছে, যেতিয়া পাৰ হৈ মানে এতিয়া ৰুব পৰা হৈছে। আৰু ইয়াত যদি আৰু 1 মাহ, 2 মাহ, 3 মাহো থাকে, একো অসুবিধা নাই। কেৱল আমাৰ কোনোবাই যদি বিচাৰে, আমি এই পাণবিলাক এতিয়া দিবৰ কাৰণে সাজু কৰি থৈছো। এটা পুলি মই দেখুৱাই দিছো, এনেকুৱা পুলি, এইটো পুলি সুন্দৰ পুলি। ইয়াৰ পৰা আকৌ শাখা ওলাব লৈছে। আৰু ইয়াত মাটিত দিয়াৰ লগে লগে যিটো বহল ঠাই পাব, তেতিয়া ই সোনকালে বাঢ়ি উঠিব। এনেকুৱা পাণ এইবিলাক, সেই আটাইবিলাক তেনেকুৱা ধৰণৰ পাণ। ইয়াতে 2 ধৰণৰ পাণ পাব আপুনি, 3 ধৰণৰ আছে। এটা হৈছে আমাৰ চিপাঝাৰৰ থলুৱা পাণ, এইবিলাক হৈছে চিপাঝাৰৰ থলুৱা পাণ। আৰু আছে আমাৰ যিটো পশ্চিমবংগ, কলকাতাৰ পৰা অহা মিঠাপত্তি পাণ, সেইটোও আছে। আকৌ বাংলাপট্টি পাণ আছে, তাৰপিছত মঘাই পাণ আছে, হালধীয়া বাংলাপট্টি আছে, এনেকৈ কেইবাবিধৰ পাণ আছে। আৰু আমাৰ উজনি অসমত খুব জনপ্ৰিয় যিটো কি পাণ বুলি কয়, এইটো গান পাণ, অৰ্থাৎ গোন্ধ পাণ, সেই পাণটো আমাৰ ওচৰত পোৱা যাব। গতিকে আপোনালোকক আমি আটাইবিলাক দেখুৱালো, কৌশলটো দেখুৱালো, কেনেকেনো পাণৰ কাটিং কৰি সেইটো ৰুব পৰা পৰ্যায়লৈ হয়। ইয়াত এতিয়া ৰুই দিয়া হৈছে, ইয়াত বগাই যাব। এইবিলাক 3-4টা পাণ পুলি ৰুই দিয়া হৈছে, খুব সোনকালে ই বগাই গুচি যাব। আৰু তাৰপিছত 6 মাহৰ পিছত পাণ ছিঙিব পৰা হ'ব। 6 মাহৰ পিছত পাণ ছিঙিব পৰা হ'ব।
আপোনালোকে আমি যিদৰে দেখুৱালো সেইদৰে ঘৰত চেষ্টা কৰি চাব। হৰমন পাউডাৰ দিব, পানী দিব আৰু নিশ্চয়কৈ চাৰ ব্যৱস্থা কৰিব। চাহ সাধাৰণতে 50% ছেডনেট এখন দিলেও হ'ব। আৰু যিসকলৰ চাহ পৰা ঠাই আছে তাতেও কৰিব পাৰে, কিন্তু বালিটো লাগিব। মাটিত পোনে পোনে মাটিত নহ'ব, এই বালি লাগিব। এই বালিৰ বেড বনাই ল'ব লাগিব। বালিৰ বেডতহে কাটিং সম্ভৱ হ'ব পাৰে, কাৰণ শিপাবিলাক নহ'লে ছিঙি যাব আৰু শিপা মাৰিবলৈ তাৰ স্কোপ নাপাব। মাটিত শিপা মাৰিব নোৱাৰে, কাৰণ বহুত টান থাকে। কিন্তু চব পাণ আমাৰ চিপাঝাৰৰ লোকেল পাণ, খুব ধুনীয়া হৈছে।